বহুদিনৰ মূৰত ভিডিঅ' এটা লৈ আহিলোঁ আলু আৰু পটলৰ চব্জি। বহুতে পটল খাই চাগে বেয়া পায়, কাৰণ আমাৰ ঘৰতো বেয়া পায়। গতিকে পটল আৰু আলুৰ চব্জি এনেকৈ বনাই চাবচোন, খাবলৈ বুলি ভাল পাব। মোক বাইদেউ এগৰাকীয়ে শিকাই দিলে, মই বনালোঁ আৰু সঁচাকৈ খাবলৈ বৰ ধুনীয়া হৈছে। মই প্ৰথমতে তেল অলপ সৰহকৈ দি তাত গোটা জিৰা দি আলু আৰু পটলখিনি ভাজি লৈছোঁ। যেতিয়া ভাজি হৈছে তেতিয়া মই তাত পিঁয়াজ, আদা আৰু কেইটামান জলকীয়া ধুনীয়াকৈ কুটি লৈ এনেকৈ দি দিছোঁ। তাৰ পাছত লৰাই দিছোঁ। যেতিয়া অলপ ৰঙচুৱা হৈছে তেতিয়া মই তাত হালধি গুড়ি, তাৰপিছত জিৰা গুড়ি আৰু নিমখ দি দিছোঁ সোৱাদ অনুযায়ী। তাৰপিছত এনেকৈ লৰাই ল'লোঁ। তাৰ পাছতে যেতিয়া অকণমান হৈছে, মানে ভাজি ৰঙচুৱা হৈছে, তেতিয়া মই তাত পানী দি উতল আহিবলৈ বুলি দিলোঁ। আৰু যেতিয়া ভালকৈ উতল আহিলে মই কেৰাহীটো নমাই থ'লোঁ। তাৰ পাছতে মই ৰুটিৰ লগত খালোঁ আৰু সকলোকে খোৱালোঁ। সকলোৱে ভাল হোৱা বুলি কৈছে, তো আপোনালোকলৈ বুলি মই এই ভিডিঅ'টো দিলোঁ। আপোনালোকে বনাই চাব পাৰে আৰু মোৰ ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে জনাব। আজিলৈ ইমানে, বাই বাই।